চাকৰি কৰিব নে ব্যৱসায় কৰিব বহুত মানুহৰ কনফিউজন থাকে যে চাকৰি কৰিম নে ব্যৱসায় কৰিম সো আপুনি চাকৰি কৰিব নে ব্যৱসায় কৰিব এটো কমপ্লিট আপোনাৰ ডিসিশন কিন্তু আজিৰ এই ভিডিওটোত আমি এটা ফেয়াৰ কম্পাৰিজন কৰিম বহুত চাকৰি এন্ড বিজনেছৰ আমি বহুত প্ৰ'জ এন্ড কনছ দুটা দেখি আমি আলোচনা কৰিম বহুত নেগেটিভ এন্ড পজিটিভ দুটা সাইডে আমি ডিসকাস কৰিম সো হেল্লো ফ্ৰেণ্ডছ দিস মই বিশাল দেব এন্ড আই ওয়েলকাম ইউ টু অ্যানাদাৰ ভিডিও সো আজিৰ ভিডিওটো খুবেই ইন্টাৰেষ্টিং হ'ব গতিকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু ভিডিওটো চোৱাৰ পিছত আপোনালোকে চেনেলটো ডেফিনেটলি সাবস্ক্ৰাইব লাইক এন্ড শেয়াৰ ডেফিনেটলি কৰি দিব সো লেটস ষ্টাৰ্ট today's video যদি আমি চাকৰিৰ কথা কওঁ চাকৰি ডিপেন্ড কৰিব আপোনাৰ এডুকেশন বা স্কিলছৰ ওপৰত যদি আপোনাৰ ওচৰত বহুত ভাল এডুকেশন বা বহুত ভাল স্কিল নাই তেতিয়া হলে আপুনি এটা ভাল চাকৰি নাপায় তাৰ পিছত আপুনি যেতিয়া চাকৰি পাই যায় তেতিয়া আপোনাৰ এটা ফিক্স স্যালাৰি পাব মানে আপোনাৰ এটা ষ্টেবিলিটি থাকিব কেতিয়াবা হয়তো আপুনি বোনাস ইনসেন্টিভ পাব মানে আপোনাৰ ইনকামৰ এটা সিউৰিটি থাকিব কিন্তু বিজনেছত কোন ধৰণৰ সিউৰিটি নাথাকে ইয়াত হয়তো আপুনি কেতিয়াবা বহুত বেছি ইনকাম কৰিব পাৰে আৰু কেতিয়াবা হয়তো আপোনাৰ ইনকাম নাহিবও পাৰে মানে বিজনেছত বহুত বেছি ফ্লাকচুৱেট হয় নেক্সট পইণ্ট ইজ চাকৰি কৰিলে আপোনাৰ এজন বছ থাকিব বা আপুনি কাৰোবাৰ তলত থাকি কাম কৰিব লাগিব তাৰ আপুনি ফ্ৰীলি আপোনাৰ হিচাপত একো কৰিব নোৱাৰে আপোনাক কোনোবাই ডাইৰেক্ট কৰিব কিন্তু বিজনেছত আপোনাৰ কোনো বছ নাথাকে আপুনি আপোনাৰ বিজনেছটোক ফ্ৰীলি কৰিব পাৰে আপোনাক কোনো ডাইৰেক্ট নপৰে আপুনি আপোনাৰ বিজনেছক ধুনীয়াকৈ আপোনাৰ নিজৰ মৰ্জিৰে আপুনি সজাই ল'ব পাৰে কাৰণ ইয়াত আপোনাৰ কোনো বছ যিহেতু নাথাকে গতিকে আপোনাক ডাইৰেক্টটো কোনো নকৰে চাকৰি কৰিলে আপুনি এটা লিমিটেড ইনকামহে কৰিব পাৰিব ধৰি লওক আপুনি যদি ৫০,০০০ টকাৰ দৰমহাৰ যদি এটা চাকৰি কৰি আছে আৰু সেই চাকৰিটো যদি আপুনি ৫০ বছৰটো কৰি যায় তাৰ পিছত আপোনাৰ যদি প্ৰমোশন হয় আপোনাৰ যদি এক্সপেৰিয়েন্স বাঢ়ে আপোনাৰ যদি ইনক্ৰিমেন্ট যদি ২০,০০০ টকাও বাঢ়ে তেতিয়া হৈ আপোনাৰ এটা বেৰিয়াৰ থাকিব আপুনি ৫০,০০০ টকাৰ দৰমহাটো ৭০,০০০ টকাই হ'ব তথাপি এটা লিমিট থাকি যাব কিন্তু আপুনি যদি ব্যৱসায় কৰে তাত এটা ইনভেষ্টমেন্ট লাগে মই এটো নকওঁ যে সব বিজনেছ কৰিবলৈ বহুত বেছি ইনভেষ্টমেন্ট লাগে কিন্তু এটা নেগলিজিবল ইনভেষ্টমেন্ট লাগে আৰু বিজনেছত প্ৰথম অলপ খৰচ কৰিব লগা হৈ যায় তাৰ পিছতহে প্ৰফিট পায় কিন্তু যদি আপোনাৰ বিজনেছটো চলি যায় তেতিয়া হলে তাত কোনো বেৰিয়াৰ নাথাকে এটা আনলিমিটেড ইনকাম কৰাৰ সম্ভাৱনা থাকে নেক্সট পইণ্ট ইজ বিজনেছ কৰিলে আপুনি টাইম ফ্ৰীডম পাব যেটো আপুনি চাকৰিত নাপায় চাকৰি যদি আপুনি কৰে তেতিয়া হলে আপুনি ডেইলি ৮ৰ পৰা ১০ ঘণ্টা আপুনি মিনিমাম কাম কৰিবই লাগিব আৰু আপুনি যদি কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া হলে আপোনাৰ ঘৰলৈ ইনকাম নাহে মানে হেতু কোৱা হৈছে কি এক্টিভ ইনকাম যত আপুনি চাকৰিত আপুনি এক্টিভ ইনকাম পায় আৰু আপুনি যদি বিজনেছ কৰে বিজনেছ এটা বহুত মানুহ কনফিউজ হৈ যায় বিজনেছ মানে দোকান খোলাটোকে বিজনেছ বুলি ভাবে কিন্তু এটো বিজনেছ নহয় এটো সেলফ এমপ্লয়েড হয় বিজনেছ হেতুকে যত আপোনাৰ তলত মানুহে কাম কৰে যদি আপোনাৰ তলত হাজাৰজন বা লাখ মানুহে যদি কাম কৰি আছে আৰু আপুনি নথকা অৱস্থাত সেই মানুহসকলে কাম কৰা বন্ধ কৰি নিদিয়ে আৰু সেইসকলে কাম কৰি থাকিলে আপোনাৰ ঘৰলৈ ইনকাম আহি থাকিব যেটো কোৱা হয় পেসিভ ইনকাম আৰু বিজনেছত পেসিভ ইনকাম পায় কিন্তু চাকৰিত পেসিভ ইনকামটো নাপায় এতিয়া যদি মই বিজনেছৰ কথা কওঁ বিজনেছত এজন মানুহে ৫ বছৰত ইমান টকা ইনকাম কৰি ল'ব পাৰে যেটো চাকৰি কৰিলে ৫০ বছৰতে ইনকাম কৰিব নোৱাৰে ডিপেন্ডিং আপন দ্য জব ডিপেন্ডিং আপন আপুনি কি চাকৰি কৰি আছে আৰু আপোনাৰ এক্সপাৰ্টিজ কি আপোনাৰ স্কিলছ কি এটা গুগলৰ সিইঅ'ৰ চাকৰিটোৰ কথা মই কোৱা নাই আৰু এটা ডাঙৰ ডিফাৰেন্স চাকৰি আৰু ব্যৱসায়ৰ মাজত আছে কি টেক্সেশন এটা চাকৰি কৰা মানুহ আৰু এটা ব্যৱসায় কৰা মানুহ দুইজনে যদি সমানো ইনকাম কৰে তথাপিও এজন চাকৰি কৰা মানুহে যিমান টেক্স দিয়ে এজন বিজনেছ কৰা মানুহে সিমান টেক্স নিদিয়ে আৰু হেতু লিগেলি তেখেতে সিমান টেক্স নিদিয়ে তেখেতে টেক্স সেভ কৰে যদি আপুনি এই টপিকটোৰ ওপৰত যদি জানিব বিচাৰে একেটা ভিডিওত মই গোটেইখিনি কথা কৈ দিয়াটো সম্ভৱ নহয় কাৰণ ভিডিওটো হসাকৈ বহুত দীঘলীয়া হৈ যাব আপোনালোকে যদি ডিমান্ড কৰে কমেন্ট বক্সত তেতিয়া হলে মই এই টপিকটোৰ ওপৰত এটা ডিফাৰেন্ট ভিডিও মই লৈ আনিম যে এটা চাকৰি কৰা মানুহতকৈ এটা ব্যৱসায় কৰা মানুহে সেম ইনকাম কৰাৰ পিছতো কম টেক্স কেনেকৈ দিয়ে আৰু কেনেকৈ টেক্স সেভ কৰে যদি আপোনালোকে জানিব বিচাৰে কমেন্ট বক্সত ডেফিনেটলি জনাব মই আপোনালোকৰ কাৰণে এটা ডিফাৰেন্ট ভিডিও এই টপিকটোৰ ওপৰত লৈ আহিম সো টিল দ্য টাইম কিপ শাইনিং কিপ গ্ৰোইং বিয়াস টিপল আৰু চেনেলক ডেফিনেটলি সাবস্ক্ৰাইব কৰি দিব